অ' তৰা তোক বাৰু কইনাৰ সাজত কেনেকুৱা লাগিব? যা এইটো মোৰ আৰু কি সপোন আছে জানো তৰা? কি এখন ধুনীয়া ডাঙৰ গাড়ীত তোক কইনাৰ সাজত আমাৰ ঘৰলৈ লৈ অহাৰ কিমান যে ভাল লাগিব ন? বাহ সপোন দেখোন ডাঙৰে সপোন দেখিব লাগে বৈশ্য। সপোনবোৰেহে দেখোন মানুহক জীয়াই থকাৰ সাহস দিয়ে। কিন্তু আমাৰ নিচিনা সৰু মানুহে কেৱল সপোনহে দেখিব পাৰে। হেল্ল' যতীন ক। তই যে আখৰালৈ নাযাও নেকি? হা যাম যাম। আকৌ সোনকালে। অঁ ৰ গৈ আছোঁ। যতীনে ফোন কৰিছিল আখৰালৈ যাবলৈ। অকল আখৰা আৰু আখৰা মোৰ লগত কথা পাতিবলৈহে তাৰ সময় নোহোৱা হ'ল। খংনো কিয় কৰিছ? আমিচোন লগ পায়েই থাকোঁ। খং নকৰিবিচোন। হ'ব দে মই এতিয়া যাওঁ, তই গৈ থাকিবি দেই। ইমান আশাৰে তাক লগ কৰিব আহিলোঁ আৰু সি ভালকৈ কথাই পাতিব নাপালোঁ। অহাকালি সোনকালে আহিবি।